হে গাইজ সুপ্ৰভাত সকলোকে শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা দুৰ্গাই সকলোৰে অপায় অমংগল অশান্তিবোৰ দূৰ কৰি সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ শান্তি সম্প্ৰীতি তাকেই প্ৰাৰ্থনা কৰিছোঁ, তাকেই আশা কৰিছোঁ। আজি হৈছে নৱমী। নৱমীৰ দিনাখন আজি লগতে পৰিছে সোমবাৰো, তো সেইকাৰণে ময়ো বহুকেইদিন হ'ল শিৱ মন্দিৰ ভাগলৈ আহিব পৰা নাই, ঘৰৰ কাষৰ মন্দিৰ ভাগলৈ। তো আজি সেইকাৰণে সোমবাৰ দিনটোত চাকি এগছ লৈ আহিছোঁ মন্দিৰ ভাগলৈ। এয়া হাতত থালি লৈ আছোঁ। তো ৰাতিপুৱাই চাকি এগছ দি লওঁ মন্দিৰ ভাগত। তো আজিৰ দিনটোত আমিনো কি কৰোঁ, ক'ত যাওঁ পূজা বিশেষকৈ, তো সেই দেখাবলৈ চেষ্টা কৰিম। শিৱসাগৰৰ পূজা আপোনালোকে আজিৰ ভিডিঅ'টোত দেখিবলৈ পাব। তো ভিডিঅ'টো স্কিপ নকৰিব। তেন্তে চাকি গছ দি লওঁ মন্দিৰ ভাগত। তো সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তেনেহ'লে ব'লক ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। পূজা পাতল কৰা হৈ গ'ল, এতিয়া গৈ থাকোঁ ঘৰলৈ। দিনটো তেনেহ'লে কি হয় আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব। তেনেকৈ ব'লক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পূজা চাবলৈ ভণ্টিহঁত আহি পালেহি। এয়া ব'লা গৈ থাকোঁ ন। দেন পাই গ'লোঁ কি আমি পূজা শিৱসাগৰ টাউন। এয়া আমি বৰ্তমান আছোঁ শিৱদৌলত। শিৱদৌলত আমি ৰৈছোঁ। মিষ্টাৰ আৰু আমাৰ লাচিতে গাড়ী পাৰ্কিং কৰে, মানে আমি ইয়াতে অকণমান ৰৈ দিছোঁ। তো ইয়াত আমি সকলোখিনি পালোঁহি। আমাৰ আহিছে আজি ভণ্টি, এয়া বেটী ফটো ছেশ্যন চলি আছে। এইফালে আছে আমাৰ বাবু। তো সকলোখিনি দেখাই থাকিম আজি শিৱসাগৰ পূজা। আপোনালোকেও উপভোগ কৰিব পাৰিব ঘৰতে। এতিয়া আমি গৈছোঁ শিৱদৌলৰ কাষতে। এয়া দেৱীদৌল আছে। দেৱীদৌলত ধুনীয়াকৈ দুৰ্গা মা স্থাপন কৰা হৈছে। তো তাত আমি বেটী, মই আৰু বেটাক লৈ সেৱা ভাগি লওঁ বুলি কৈছোঁ। বেটা এইবাৰ প্ৰথমবাৰৰ কাৰণে দুৰ্গা পূজা চাব পাৰিছে। যোৱাবাৰ সি সৰু আছিলে, সেইকাৰণে যোৱা হোৱা নাছিলোঁ। এইবাৰ সি চাই খুব বেছি ভাল পাইছে। তো এয়া আমি সোমাই আহিলোঁ দেৱীদৌললৈ সেৱা এটা ল'বলৈ। দেৱীদৌলত সেৱা লোৱাৰ পিছত এতিয়া শিৱদৌলৰ সন্মুখে আহিছোঁ। শিৱদৌলত ভিতৰত সোমোৱা নাই, বাহিৰৰ পৰাই আমি সকলোৱে সেৱা এটা ল'লোঁ। এতিয়া ওলাই যাওঁ। বিভিন্ন পূজা মণ্ডপবিলাক খুব ধুনীয়াকৈ সজাইছে। ব'লকচোন তেনেহ'লে আপোনালোককো লৈ যাওঁ। ঘূৰি পকি এয়া ম'ম' খালোঁ সকলোৱে। তো এতিয়া আহিলোঁ বেটা বেটীলৈ খেলনা বস্তু কেইটামান ল'বলৈ। তো লৈ মেলি এতিয়া গৈয়ে থাকোঁ আৰু বেছি দেৰি নকৰোঁ, যিহেতু ৰাতি হৈ আহিছে, বেটা টোপনি ধৰাৰ সময় হ'ব। তো বেছি দেৰিও নকৰোঁ। এয়া অকণমান দেখাইছোঁ আপোনালোকক। এতিয়া ঘৰলৈ গৈ থাকোঁ। গাইজ গুড মৰ্ণিং। কালি পূজা চাই আহি বহুত বেছি দেৰি হৈ গ'ল, সেইকাৰণে আৰু ভিডিঅ' কৰা নহ'ল। তো আজি সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আজি ভিডিঅ'টো আৰু বেছি স্পেচিয়েল হ'বলৈ গৈ আছে। আজি কৰিম ঘৰতে হেয়াৰ স্পা। তো কেনেকৈ কৰোঁ, কি কথা, সকলোখিনি দেখাম আপোনালোকক। কালি পূজা চাবলৈ গৈয়ে হেয়াৰ স্পা ক্ৰীম কিনি আনিছিলোঁ। তো ভাইটি, আমাৰ মনোৰঞ্জন ভাইটিয়ে কৰিব। তো সিও আহি পালেহি এতিয়া। তেনেহ'লে সকলোখিনি দেখাম আপোনালোকক কেনেকৈ কি কৰিব পাৰে। আপোনালোকেও উপকৃত হ'ব বুলি ভাবিছোঁ। আপোনালোকেও এনেদৰে কৰিব পাৰিব। তো কেনেকৈ কি কৰে সিয়ে জানিব, সি ভালদৰে কৰিব জানে। তো তাৰ আগে আমি কালিনো পূজাৰ পৰা কি আনিলোঁ, তো সেয়া অকণমান দেখাওঁ ব'লক তেনেহ'লে। এইফালে আমাৰ কালি গোটেইখিনি পূজা চাই আহি যি কিনিলোঁ সেইখিনি। তো বেটাহঁতলৈ কিবা কিবি খেলনা কিনিছোঁ, তাৰ বাহিৰে আমালৈ কি কিনিছোঁ সেইখিনি আপোনালোকক দেখাওঁ। তো ব'লকচোন ষ্টাৰ্ট কৰোঁ। এতিয়া প্ৰথমে ফুলিকেইযোৰ আপোনালোকক দেখাওঁ, কি মজা ফুলি। তো এয়া
এযোৰ খুব ভাল লগা মোৰ পচন্দৰ গোল্ডেন কালাৰৰ গোল ইয়েৰিং বৰ ধুনীয়া আৰু এযোৰ ইয়েৰিং দুযোৰত 100 টকা এয়া এযোৰ টোটেল 4যোৰ ইয়েৰিং এয়া এযোৰ ধুনীয়া লাগিছে তাৰপিছতে আনিলোঁ এনেকুৱা খাৰু এয়া তো এখন ফণি এয়া আমাৰ ধুনীয়া ৰাবাৰ হয় ধুনীয়া লাগিলে দুডাল লৈ ল'লোঁ আৰু এইফালে আমাৰ বেটি ক্লিপ বেটি অকণ লাগে বেটি ক্লিপ এয়া এইবোৰ ক্লিপবোৰ এইবিলাক 30 টকাকৈ ন এইবিলাক 30 টকা আছিলে 3 4 5টা কাটাত 5টাত 100 টকা লৈছে 100 টকাত 5টা এটাত 20 টকাকৈ ন ভণ্টি তো এয়া এডাল কাজল আনিলোঁ এইবিলাক হৈছে আমাৰ ৰাবাৰ তো এইবিলাকৰ অবিহনে আমাৰ পূজা আধৰুৱা আৰু সেইকাৰণে আমি এইবিলাক লৈ লৈছোঁ আৰু তো এইবোৰ আমাৰ বেটিৰ কাৰণে ক্লিপ ৰাবাৰ তাৰপিছতে কি ল'লোঁ বেটি এয়া দুটা নেইল পলিচ লৈছোঁ এটা ৰেড কালাৰ এটা পিংক কালাৰ হয় তো এয়া এটা এতিয়া লৈছোঁ স্পেচিয়েল বস্তু এয়া হৈছে মেট্ৰিক্সৰ হেয়াৰ স্পা ক্ৰীম হয় তো আজি এইটোৱে স্পা কৰি দেখাম আপোনালোকক মনোৰঞ্জন ভাইটি আছে আমাৰ তো সি প্ৰশিক্ষণ লোৱা হেৰিয়া ন মেকআপৰ প্ৰশিক্ষণ লোৱা তো ভাল কৰে আপোনালোককো সি যিমানখিনি পাৰে শিকাই দিব বাৰু জনাই দিব তো দেখাম তেনেহ'লে প্ৰয়োজন হ'লে বাৰু যোগাযোগ কৰিব পাৰিব দেখাম বাৰু তো সকলোখিনি তো আৰু এটা বস্তু আনিছোঁ এযোৰ চেণ্ডেল ল'ব দেখাইছোঁ এযোৰ চেণ্ডেল ল'লোঁ তো এয়া বহুত বেছি প্ৰাইজৰ নহয় তো এয়া আৰু এযোৰ ৰেডি দেখিলোঁ ভাল লাগিলে চকুত পৰিলে লৈ ল'লোঁ আৰু কাৰোবাক গিফ্টটো দিব পাৰিম নহ'লে নিজৰ কাৰণেও হ'ব তো এয়া বেছি ওখও নহয় কেনেকুৱা লাগিছে ক'ব এয়া এতিয়া কালি যিহেতু আমি মেট্ৰিক্সৰ স্পা ক্ৰীম এটা কিনি আনিছিলোঁ তো কিদৰে ঘৰতে স্পা ক্ৰীম আনি আপোনালোকে ঘৰত স্পা কৰিব পাৰে সেয়া আপোনালোকক দেখাওঁ আপোনালোকেও উপকৃত হ'ব বুলি ভাবিছোঁ এয়া প্ৰথমতে বাতি এটাতে উলিয়াই লৈছোঁ আমাৰ মনোৰঞ্জনে যিহেতু জানে আমাৰ ভাইটি সি বিউটি চেনেলৰ ভাল প্ৰশিক্ষণ লোৱা হয় তো ভাল কাম কৰি আছে সি মেকআপ আৰ্টিষ্টো হয় তো ভাল মেকআপ দিয়ে সি তো এতিয়া সিয়ে কৰিব আমাক এয়া প্ৰথমতে বাতি এটাত উলিয়াই লৈছোঁ আপোনালোকে দেখিছে এইফালে আমাৰ এতিয়া স্পা চলি আছে হেয়াৰ স্পা তো এয়া আমাৰ মনোৰঞ্জন ভাইটি এয়া হাই দি দিয়া ই বিউটিচিয়ানৰ প্ৰশিক্ষণ লোৱা হয় তো আজি হেয়াৰ স্পা ইয়ে কৰিছে আমাক তো এয়া অলপ কৈ দিয়া বাবু কি কৰে স্পাটোৱে চুলিৰ কাৰণে স্পাটোৱে মানে আমাৰ যেতিয়া ষ্ট্ৰেইটনিং কৰে চুলিখিনি স্মুথিং কৰে তেতিয়া মানে কি হয় আমি বিভিন্ন ধৰণে মানে চুলি বণ্ডিং আহিবৰ কাৰণে তেতিয়া মানে কি হয় তাত মানে কেমিকেল এপ্লাই কৰা হয় হিট দিয়া হয় গতিকে চুলিখিনি তেতিয়া মানে কি হৈ যায় বহুতখিনি মানে তাৰ কেৰাটিন লেভেলটো কমি যায় তো সেইকাৰণে মানে কি হয় অলপ ৰাফ হয় বা চুলিখিনি ভালে থকাৰ অকণমান সম্ভাৱনাটো কমি যায় মানে তেতিয়া মানে এইটো এটা মানে তাৰ এটা কেয়াৰ বুলি ক'ব পাৰি আফটাৰ মানে কেমিকেল ট্ৰিটমেণ্টৰ পাছত গতিকে এইখিনি মানুহে কৰাব লাগে মানে হেয়াৰ স্পাটোৱে চুলি ভাল কৰে হয় ভাল কৰে মানে নাৰিছ কৰি ৰাখে চুলিখিনি এটা লেভেলত মানে চুলিখিনি স্মুথ কৰি ৰাখে ৰাফনেছটো কমাই ৰাখে গতিকে সেই তেনেকুৱা ধৰণৰ কাৰণে আমি স্পাটো কৰাব লাগে মানে এতিয়াতো ভণ্টিয়ে ষ্ট্ৰেট কৰা হয় ন স্মুথনিং কৈছিলে তো ষ্ট্ৰেট নকৰাকৈ কৰিব পাৰি নাই পাৰি নকৰাকৈ কৰিব পাৰি যদি পাৰ্লাৰবিলাকত যদি স্পাটো লওঁ বুলি ক'লে স্পাটো একচুৱেলি এটা মাছাজো হয় হেয়াৰ মাছাজো হয় মানে সেইবিলাক গতিকে ট্ৰিটমেণ্ট নকৰাকৈও মানে পাৰি মানে কৰিব ষ্ট্ৰেট নকৰাকৈও হেয়াৰ স্পা কৰিব পাৰি এতিয়া মই নাই কৰা ষ্ট্ৰেট ময়ো কৰিব পাৰি আৰু মানে সেইটো মানে কি হয় তাৰ মানে যিটো স্পা ক্ৰীম সেইটো অলপ মানে বেলেগ হয় যিটো আমাৰ নৰ্মেল যিখিনি চুলিত কৰা হয় সেইটো বেলেগ হয় ন এইটো এতিয়া ষ্ট্ৰেট কৰা চুলিৰ কাৰণে ন ষ্ট্ৰেটৰ কাৰণে এইটো মানে ধৰক মেট্ৰিক্সৰ যিখিনি নাম্বাৰে ধৰক এটা নাম্বাৰ থাকে সেইটো যদি আপোনালোকে মানে ধৰক ষ্ট্ৰেট কৰে বা স্মুথনিং কৰে সেই নাম্বাৰটো মানে এটা হেৰি থাকে স্পা ক্ৰীম থাকে সেইটোৱে কৰা হয় মানে তাৰমানে সেয়াই আৰু হ'ব এতিয়া কেনেকৈ কৰিছে কি এতিয়া চাই লওক আপোনালোকেও অলপ তো এয়া আৰু আমাৰ বেটিয়ে লগাব লাগে মানে বেছি ব্ৰাছে লগালে হাইজেনিক দেখুৱাই আৰু বস্তুটো গতিকে আমি হাতেৰে কৰিলে বেছি ভাল হয় ন সেয়া আপোনালোকে এতিয়া কৰি আছে এতিয়া স্পা কৰাৰ পিছত 1 ঘণ্টামান থ'ব লাগে ন তো লাষ্টত আপোনালোকক ৰিজাল্টটো দেখাম বাৰু 40 মিনিটমান আপোনালোকক ৰিজাল্ট দেখাই আছোঁ পিছত
এই আমাৰ আটাইখিনি স্পা ক্ৰীম লগোৱা হৈ গ'ল ধুনীয়াকৈ এয়া এতিয়া 40-45 মিনিট থ'ব লাগিব ন এতিয়া আহি গৈছোঁ মই স্পা কৰিবলৈ এয়া প্ৰথমতে পানীয়ে ধুনীয়াকৈ স্প্ৰে কৰি লৈছে আটাইখিনি চুলিতে তাৰপিছতে ষ্টাৰ্ট কৰি দিছে এয়া স্পা ক্ৰীম লগাবলৈ ধুনীয়াকৈ ষ্টেপ বাই ষ্টেপ খুব ধুনীয়াকৈ কৰিছে সি খুব সুন্দৰ কাম কৰি আছে সি বিউটিচিয়ানৰো ভাল মেকআপ দিয়ে সি তো ক্লাছো দিয়ে মেকআপৰ ক্লাছ দিয়ে আৰু ভাল ভাল মেকআপ কৰে সি ব্ৰাইডবিলাক খুব ধুনীয়াকৈ সজায় তো এয়া ষ্টেপবিলাক আপোনালোকক অকণমান দেখাইছোঁ আটাইখিনি চুলিতে এনেকৈ ধুনীয়াকৈ সি স্পা কৰি গৈছে তো এয়া আপোনালোকক দেখাই আছোঁ আপোনালোকে অকণমান ষ্টেপবোৰ মন কৰিলে আপোনালোকে নিজে ঘৰত ট্ৰাই কৰিব পাৰিব খালি কৰি দিয়া মানুহজন বেলেগ হ'ব লাগিব তো নিজে কৰিবলৈ অকণমান অসুবিধা যিহেতু স্পাটো এয়া আৰু এতিয়া গোটেইখিনি একদম ধুনীয়াকৈ কৰি লৈছে দেখি খুব বেছি ধুনীয়া লাগিছে সঁচাকৈ এতিয়া চাওকচোন ৱাও কি মজা হৈ গৈছে স্পা কৰাৰ পিছত গোটেইখিনি চুলিতে পুৰা চাইনিং আৰু চিল্কি লাগিছে আৰু ষ্ট্ৰেট লাগিছে এয়া এনেদৰে এতিয়া মই 40-45 মিনিট সময় ৰাখিব লাগিব ৰখাৰ পিছত ইয়াত তাৰপিছত ষ্টেপখিনি আপোনালোকে মন কৰিব লাগিব খালি ভুল কৰিব নালাগিব তো আপোনালোকে মন কৰকচোন তাৰপিছত কি কৰে এতিয়া এয়া মোৰ চুলিখিনি যিহেতু স্পা ক্ৰীম লগোৱা 40-45 মিনিট হৈ গ'ল যিমানটো সময় ৰাখিব লাগে এতিয়া ল'ব লাগিব ষ্টিম আপোনালোকে যিহেতু আমাৰ এতিয়া পাৰ্লাৰত গৈ কৰা নাই পাৰ্লাৰটো ধুনীয়া ষ্টিম লোৱাৰ ধুনীয়াকৈ সুবিধা থাকে তো এতিয়া আপোনালোকে বিকল্প হিচাপে এয়া ধুনীয়াকৈ একদম একেবাৰে গৰম পানীত টাৱেল এখন জুবুৰিয়াই লৈছোঁ আৰু ধুনীয়াকৈ মূৰটো তেনেদৰে তো গৰম ভাপটো সোমোৱাকৈ এনেকৈ ধুনীয়াকৈ সি লগাই দিছে তো এয়া এনেকৈ আপোনালোকে গৰম ভাপটো 2-3 বাৰ টাৱেলখন জুবিয়াই 2-3 বাৰ আপোনালোকে গৰমটো দিব লাগিব চুলিখিনিত তো খুব বেছি ভাল হয় চুলিৰ কাৰণে চুলি গুৰিবিলাক মজবুত হয় স্পা কৰাৰ পিছত এনেদৰে ষ্টিম লোৱাটো খুবেই বেছি প্ৰয়োজনীয় হয় এনেদৰে গৰম টাৱেলখনে কেইবাবাৰো এনেকৈ গৰম ভাপটো দিব লাগিব খুব বেছি 10-15 মিনিট সময় আপোনালোকে দি ৰখিব তেনেকৈ টাৱেলখন যেতিয়া ঠাণ্ডা হ'ব আকৌ গৰম পানীত জুবিয়াই ল'ব আকৌ অলপ সময় গৰম ভাপটো দিয়ালৈ চুলিখিনিত লগাই থ'ব তো তেনেকৈ 10-15 মিনিট সময় কৰিলেই হ'ব তো আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ভাল পালে আপোনালোকে এনেদৰে গৰম ভাপটো দিয়াৰ পিছত চুলিখিনি মই ভালকৈ কোনো ধৰণৰ চেম্পু ব্যৱহাৰ নকৰাকৈ অকল নৰ্মেল পানীৰে ধুম ধুনীয়াকৈ তাৰপিছত যেতিয়া আপোনালোকে চুলিখিনি পাছত নিজে নিজে যেতিয়া অইলি হ'ব পিছত আপোনালোকে ধুব কিন্তু আজি ধুই নিদিব চেম্পু কৰি আজি নৰ্মেল পানীয়ে ধুব তো সেয়াই আৰু আশা কৰিছোঁ আজি এই ভিডিঅ'টো ভাল পালে আপোনালোকে যদিহে গোটেই ভিডিঅ'টো মোৰ ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব আৰু কমেণ্ট কৰিব যে কেনেকুৱা পালে আপোনালোকে উপকৃত হ'ব বুলিয়ে আজিৰ ভিডিঅ'টো আগবঢ়ালোঁ তেনেহ'লে পুনৰ আকৌ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম